নমস্কাৰ বন্ধুসকল, মোৰ নাম পল্লৱ আৰু আপোনালোকে চাই আছে পল্লৱ কুমাৰ বৰা ইউটিউব চেনেল। আপুনিও ইংৰাজী গ্ৰামাৰলৈ ভয় কৰে নেকি? যে ইংৰাজী গ্ৰামাৰ সম্পৰ্কত আপোনাৰ মনতো কিবা এটা ভয় ভাৱ সোমাই আছে নেকি? সেই ভয় আঁতৰাবলৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গ্ৰামাৰৰ ৰুলছ। সেইকেইটা জনাৰ পাছত আপোনালোকৰ কাৰণে গ্ৰামাৰটো অতি সহজ হৈ পৰিব আৰু আপুনি ইংৰাজী ক'বলৈ চেষ্টা কৰিব পাৰিব। আপুনি জানিব কিবা এটা ইংৰাজী সেন্টেন্স কওঁতে আপোনাৰ গ্ৰামাৰটো ভুল নহয়। আজি আৰম্ভণিহে আমাৰ। আপোনালোকে এনেকুৱা ধৰণৰ ৰুলছখিনি বা গ্ৰামাৰৰ বিভিন্ন ধৰণৰ নিয়ম জানিবৰ কাৰণে এটা কাম কৰিব নাপাহৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো নিয়ম হৈছে ইউজ এ before consonant sounds and n before vowel sounds। যে আমি যেটো consonant sounds যেটো মানে ব্যঞ্জন ধ্বনি, এই ব্যঞ্জন ধ্বনিৰ আগত আমাক এ ব্যৱহাৰ কৰিবলৈ কৈছে আৰু vowel sounds অৰ্থাৎ স্বৰধ্বনিৰ আগত আমাক n ব্যৱহাৰ কৰিবলৈ কৈছে। আমি পাওঁ যে ভাৱেল গিটা কি এ ই আই ও ইউ, সেইকেইটাৰে যদি শব্দ এটা আৰম্ভ হয় তাৰ আগত আমি কি ব্যৱহাৰ কৰোঁ? এন ব্যৱহাৰ কৰোঁ। কিন্তু কেতিয়াবা আমাৰ মানে খেলিমেলি লাগে। যেনেকৈ এটা চেণ্টেন্স ল'ব পাৰোঁ আমি, ৱেইট ফৰ এন আৱাৰ। ইয়াত আৱাৰটো কি? HOUR। এই ক্ষেত্ৰত আমি এন ব্যৱহাৰ কৰিছোঁ কাৰণ এইচ আছে যদিও আমাৰ উচ্চাৰণটো কি হৈছে? ভাৱেলৰ নিচিনা হৈছে বা স্বৰধ্বনি হৈছে। হাৱাৰ উচ্চাৰণ হোৱা নাই, আৱাৰ উচ্চাৰণ হৈছে। গতিকে আমি তাৰ আগত কি ব্যৱহাৰ কৰিছোঁ? এন ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে তলত ধুনীয়াকৈ চেণ্টেন্সকেইটা বা নিয়মকেইটা মই লিখিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। এটা হৈছে ৰুল নম্বৰ 2। 2 নম্বৰ নিয়মটো হৈছে ইউজ I as a subject and me as an object in sentences। যে I আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব এটা সেন্টেন্সত আৰু me as an object হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব এটা সেন্টেন্সত। উদাহৰণ লৈছো, I invited him to my party। I to subject হৈছে, কিন্তু I to জেগাত আমি যদি মি ব্যৱহাৰ কৰোঁ, মি ইনভাইটেড হিম টু মাই পাৰ্টি, ভুল। আমি সদায় সাবজেক্ট হিচাপে আইকে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া 2 নম্বৰ এটা উদাহৰণ লৈছোঁ, she invited me to her party। তাই মোক তাইৰ মানে পাৰ্টিলৈ মোক ইনভাইট কৰিছিল। ইয়াত আমি মি টু ঠাইত আই ব্যৱহাৰ কৰিব নোৱাৰোঁ। she invited I to her party ভুল। সদায় আমি I to subject হিচাপে আৰু মি টুক আমি অবজেক্ট হিচাপে। এই সেন্টেন্সটোত she invited me, ইয়াত মি টু অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। এটা হৈছে ৰুল নম্বৰ 3। নিয়ম 3 নম্বৰটো চাব পাৰে যে use the present tense for general facts and habits। আমি general facts বা habitsৰ ক্ষেত্ৰত আমি present tense ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে the sun rises in the east বা the sun sets in the west আৰু বা I brush my teeth twice। এইবোৰ হৈছে প্ৰথম বাক্যটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ বা তোমাৰ জেনেৰেল ফেক্টছ আৰু 2 নম্বৰ বাক্যটো হেবিচুৱেল একশ্যন বা জেনেৰেল হেবিটছ। নেক্সট হৈছে ৰুল নম্বৰ 5, ইউজ এম, ইজ অৰ আৰ টু টক এবাউট দ্য প্ৰেজেণ্ট। যে আমি প্ৰেজেণ্টৰ কথা বুজাবৰ কাৰণে বা বৰ্তমানৰ কথা বুজাবৰ কাৰণে আমি এম, ইজ আৰু আৰ ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে হি ইজ হেপী, I am excited। এনেকুৱা ধৰণৰ হয়।
The rule number 5. Use was or were to talk about the past. যে আমি অতীতৰ কথা বৰ্ণনা কৰিবৰ কাৰণে was আৰু were ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে he was very happy. Next, rule number 6. Use will for future tense. The future tense or ক্ষেত্ৰত আমি will ব্যৱহাৰ কৰিম। ভৱিষ্যতৰ কিবা এটা কথা বুজাবৰ কাৰণে I will call you later. মই তোমাক অলপ পলমকৈ মাতিম, এনেকুৱা ধৰণৰ। নেক্সটটো লৈছো, নেক্সট ৰুলটো add ing to verbs for continuous actions. যে কন্টিনিউ কিবা এটা কথা থৈ থকা বুজাবৰ কাৰণে আমি ing ব্যৱহাৰ কৰোঁ। add ing to verbs for continuous actions. উদাহৰণস্বৰূপে they are playing in the park. যে তাহাঁতি পাৰ্কত খেলি আছে। পাছৰ নিয়মটো লৈছো বা ৰুলটো use can to express ability. যে আমি কেনক ব্যৱহাৰ কৰোঁ আমাৰ যোগ্যতাৰ কথা বুজাবৰ কাৰণে। আৰু যোগ্যতা বুজাবৰ কাৰণে আমি can ব্যৱহাৰ কৰোঁ। যেনে I can swim, মই সাঁতুৰিব পাৰোঁ। একেলগে আপোনালোকে নিশ্চয় বুজি পাইছে। আজি সাধাৰণ কেইটামান ৰুলছ আমি আলোচনা কৰিলোঁ। নেক্সট আমি আকৌ ইয়াৰ পাছৰ কেইটামান ৰুলছ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল পালে বা ইমানলৈকে যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি ইংৰাজীত বিভিন্ন কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজিলৈ সামৰিছোঁ।